বন্ধুসকল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। ২০ শতিকাত ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। বন্ধুসকল, আজি আমি কথা পাতিম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ লাইফ হিষ্টৰীৰ বিষয়ে। যদি আপুনি তেওঁৰ লাইফ হিষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল ১৯৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ তিৰুতানী নামে ঠাইত। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। ৰাধাকৃষ্ণই ৮ বছৰ বয়সলৈকে তেওঁৰ পিতৃ মাতৃৰ তত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণই তিৰুপতিৰ লাহুৰাণ স্কুলত শিক্ষা গ্ৰহণ কৰে। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈ এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণই ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ভেলোৰ কলেজ আৰু ১৯০৪ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰে। BA পাঠ্যক্ৰমত তেওঁ দৰ্শন অনাৰ্ছ লয় আৰু ইয়াৰ লগতে সংস্কৃত আৰু হিন্দী ভাষাও তেওঁ অধ্যয়ন কৰে। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বে তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। ৰাধাকৃষ্ণই দৰ্শনৰ ওপৰত প্ৰথমখন গ্ৰন্থ লিখে ১৯০৮ চনত। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২০ বছৰ। ১৯০৩ চনত ১৬ বছৰ বয়সত শিৱা কামুৰৰ লগত তেখেতৰ বিবাহ হয়। ৰাধাকৃষ্ণৰ কৰ্মজীৱন আৰম্ভ হয় ১৯০৯ চনৰ পৰা। ১৯০৯ চনত মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শনশাস্ত্ৰৰ অধ্যাপক ৰূপে নিযুক্তি পায়। ইয়াৰ পিছত তেওঁ ১৯১৮ চনত মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে নিযুক্তি পায়। তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপক কৰি থকাৰ সময়ত তেওঁ ৰবীন্দ্ৰনাথৰ দৰ্শন আৰু সমসাময়িক দৰ্শনত ধৰ্মৰ প্ৰভাৱ বুলি ২খন কিতাপ লিখে। সমসাময়িক দৰ্শনত ধৰ্মৰ প্ৰভাৱ কিতাপখনে তেওঁক গোটেই বিশ্বৰ সৈতে চিনাকি কৰাই দিয়ে। ইয়াৰ পিছত তেওঁ ১৯২১ চনত দৰ্শনৰ অধ্যাপক হৈ কলিকতা বিশ্ববিদ্যালয়ত জ্ঞানৰ বন্তি জ্বলালে। ইয়াৰ পিছত ক্ৰমে তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মানচেষ্টাৰ কলেজত অধ্যাপক, অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক আৰু ইয়াৰ লগতে কলিকতা বিশ্ববিদ্যালয়ৰ আগৰ পদটোও গ্ৰহণ কৰে। ১৯৪৮ আৰু ৪৯ চনত ভাগৱত, গীতা আৰু ধৰ্মপদ তেওঁ ইংৰাজীলৈ অনুবাদ কৰে। ভাৰতে স্বাধীন পোৱাৰ পিছত দাৰ্শনিক ৰাধাকৃষ্ণই শিক্ষাৰ ক্ষেত্ৰৰ পৰা পাৰ্লিয়ামেণ্টৰী ৰাজনীতিত সোমাই পৰে। স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰা গণপৰিষদত তেওঁৰ সদস্য আছিল। ৰাধাকৃষ্ণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ মৃত্যু হয়। শিক্ষাৰ ক্ষেত্ৰত তেওঁ ভাৰতৰ বাবে যি ভূমিকা আগবঢ়ালে তাৰ বাবে তেওঁ সদায় স্মৰণীয় আৰু সেইবাবে ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰততে পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এজন অসাধাৰণ সম্পন্ন ব্যক্তি। তেওঁৰ জীৱনৰ প্ৰতিটো খণ্ডৰ বিষয়ে যদি কোৱা হয় তেন্তে হয়তো শেষেই নহ'ব। এই ভিডিঅ'টোত মই তেওঁৰ বিষয়ে কেইমুহূৰ্তমান সময়ৰ কথাহে উল্লেখ কৰিছোঁ। যদি আপুনি তেওঁৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে তলৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, তাৰ পৰা আপুনি অধিক তথ্য জানিব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ইয়াৰ পৰা যদি কিবা শিকিব পাৰিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।